হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম অৰুণোদয় 3.0 যোৱা 7 অক্টোবৰ 2025 তাৰিখে সকলো মহিলাসকলৰ বেংকত 1250 টকাকৈ ভৰাই দিয়া হৈছিলে, কিন্তু BTC এৰিয়াৰ মহিলাসকলৰ বেংকত 1250 টকাটো ভৰাই দিয়া নাছিলে। কাৰণ নতুনকৈ চৰকাৰ গঠন হৈছিলে কাৰণে 1250 টকাটো দিয়া হোৱা নাছিলে। কিন্তু এতিয়া BTC সকলৰ মহিলাসকলৰ তাত 1250 টকাটো সোমাইছে বুলি গম পোৱা গৈছে আৰু এতিয়ালৈকে দিয়া গৈছে। বহুতৰে মহিলাসকলৰ বেংকত 1250 টকাটো সোমাই গৈছে। যদি আপোনাৰ সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে হেল্প ডেস্কত আপোনালোকে কল কৰি সুধি চাব পাৰে যে আপোনাৰ কিয় সোমোৱা নাই, সোমাইছে বেলেগৰ, আপোনাৰ কিয় সোমোৱা নাই, এইবোৰ আপোনালোকে সুধি চাব পাৰে। আৰু যোনসকলে নতুনকৈ আবেদন কৰিছিলে তেখেতৰো সোমোৱা বুলি কোৱা গৈছে। আপোনালোকৰ যদি সোমোৱা নাই তেতিয়াহ'লে কি কৰিব, আপোনালোকে হেল্প ডেস্ক নম্বৰত আপোনালোকে কল কৰিব পাৰে অথবা আপোনালোকে ৰখি দিব পাৰে, কাৰণ কিবা প্ৰব্লেম থাকিব পাৰে, যেনে আপোনাৰ বেংকৰ লগত প্ৰব্লেম থাকিব পাৰে। এইবোৰ আপোনালোকে ছল্ভ কৰি ল'ব, ছল্ভ কৰাৰ পিছত ৰখি দিব 2 দিনমান, তাৰপিছত সোমাবলৈ পাৰে। যোনসকল মহিলাসকলৰ তাত অৰুণোদয় 1, 2 এইবোৰ সোমাই আছিলে আগৰ পৰাই, সেইসকল আপোনালোকে এলিজিবল হয়, আপোনালোকে পাবই নিশ্চয়। আৰু যোনসকল মহিলাসকলে উইড' বা আপোনালোকে বিধৱা মহিলাসকল, এইবোৰৰ তাত সোমাবই। আপোনালোকৰ বেংকৰ একাউণ্ট ভালকৈ যদি আপ টু ডেট আছে সোমাব, আপোনালোকে চিন্তা কৰিব নালাগে। যদি আপোনাৰ তাত এতিয়ালৈকে সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে 2 দিনমান ৰখি দিবলৈ চেষ্টা কৰিব, তাৰপিছত নিশ্চয় সোমাব বুলি আশা কৰিছোঁ। এইখিনি আপডেট আহিছিলে যে BTC এৰিয়াৰ মহিলাসকলৰ তাতো পইচা সোমোৱা আৰম্ভ হৈ গৈছে। আপোনালোকে চাই ল'ব পাৰিব নিজৰ বেংকত। যদি আপোনাৰ সোমোৱা নাই আপোনালোকে ৰখি দিব পাৰে অথবা আপোনালোকৰ বেংক একাউণ্ট চেক কৰি ল'ব পাৰিব। ধন্যবাদ জনাইছোঁ।